জীৱনটো এক মুহূৰ্তত উপহাৰ। যিসকলে যৌৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেইবুলি সমালোচনাৰ ভয়ত অকণমান্য হৈ বহি নাথাকিবা। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়গম কৰিব নোৱাৰে। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়া বিৰাট সত্যৰ সন্ধান দিব পাৰে। বহু কথা জনাকেই জ্ঞানী বুলি নকয়। জনা কথাক যথাৰ্থ প্ৰয়োগ কৰিব পৰাজনাহে জ্ঞানী। জীয়াই থকাটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি আদৰ্শ জীপাল হৈ থকাহে কাল। বোলোকাত খোজ ৰাখি থৈ যোৱা সম্ভাৱ মাতো সুকৰ্মৰাজিৰ দ্বাৰাহে। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তু হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়েই হ'ল উৎস। মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ। ভাবো অন্য কোনোবাই নহ'লেও উদৰ এই প্ৰকৃত বা ঈশ্বৰে সেয়া দিব। কিন্তু শেষত দেখোঁ যে সেইবোৰ অফুৰন্তভাৱে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিম্নতম কোণৰ পৰা। যি পাৰ হৈ গ'ল সেয়া অতীতলৈ আৰু উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে অদম্য উৎসাহৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। কাৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে। ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি। কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ংকৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে: আলস্য, বধ, অভ্যাস আৰু অভাৱ। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, যিসকলে এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।